ইয় দোস্ত কি খবৰ আপোনালোকৰ আশা কৰিছোঁ ভালেই আছে মোৰ নাম শ্ৰী পুষ্কৰনাভ শৰ্মা আপুনি আছে খাটি অসমীয়া 2008 ইউটিউব চেনেলত সো আজিৰ ইউটিউব ভিডিঅ'টোত মই আপোনালোকক শিকাম যে আপোনালোকে কেনেদৰে এটা ষ্টাইলাছ পেন বনাব পাৰে ষ্টাইলাছ পেনটো এনেকুৱা ধৰণৰ এটা পেন যিহেৰে আপুনি ফোনতো লিখিব পাৰে সো বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ বলক আমি এবাৰ চাই লওঁ যে আমাক কি কি বস্তুৰ প্ৰয়োজন হ'ব সো সবতকৈ আগত আমাৰ প্ৰয়োজন হ'ব এটা পেনৰ আপোনালোকে পাৰিলে প্লিজ মেটালিক পেন ল'বলৈ চেষ্টা কৰিব বা যদি আপোনালোকৰ লগত মেটালিক পেন নাই তেনেহ'লে আপোনালোকে প্লাষ্টিক পেনে ব্যৱহাৰ কৰিব পাৰে প্লাষ্টিক পেনৰ আগতো আপোনালোকে চাব যে অকণমান হ'লেও মেটেল থাকে এইকণ মেটেলৰো আপোনালোকে প্ৰয়োজন কৰিব পাৰে মানে ব্যৱহাৰ কৰিব পাৰে বা আপোনালোকে চাব পাৰে এনেকুৱা প্লাষ্টিক পেন এইটো প্লাষ্টিক পেনতো অকণমান হ'লেও আগত হ'লেও থাকে আৰু যদি আপোনালোকৰ মেটালিক পেন আছে তেনেহ'লে আপোনাৰতো কথাই নাই সো আৰু আপোনাৰ প্ৰয়োজন হ'ব কটন কপাহ আৰু আপোনালোকৰ প্ৰয়োজন হ'ব পানীৰ সো বলক আমি এটা বনোৱা আৰম্ভ কৰোঁ সো বনাব হ'লে আমি শৰ্টকাট কি কৰিব লাগিব আমি এই আগৰকণ এখন খুলি ল'ব লাগিব ইয়াৰ মুখখন খোলাৰ পিছত আমি এই কপাহখন আমি অকণমান এনেকৈ ৰোল কৰি লৈছোঁ গোল কৰি লৈছোঁ মানে অকণমান গোল কৰি লৈছোঁ এতিয়া আমি ইয়াৰ পৰা এইটো সোমাই দিম লাহেকৈ দোস্ত যাতে এইটো আৰামছে সোমাই যাওক ইয়াৰ সোমোৱাৰ পিছত দোস্ত আপুনি অকণমানকৈ এইটো এনেকৈ ঠেলি দিব হাতেৰে আপোনালোকে চাব পাৰে আপোনালোকে এইটো অকণমান ঠেলি দিব যাতে আপোনালোকৰ ফোনৰ ছাৰ্ফেচতো একো হাৰ্ম কৰিব নোৱাৰে যাতে দোস্ত নহ'লে আপোনালোকৰ ফোনৰ ছাৰ্ফেচতো দাগ বহি যাব পাৰে অকণমানকৈ ঠেলি দিছোঁ এই হ'ব আৰু ইমান ভালকৈ নেঠেলিলেও হ'ব এই ঠেলাৰ পিছত আমি এতিয়া এইটো বন্ধ কৰি দিম দোস্ত পেনটো বন্ধ কৰি দিয়াৰ পিছত আমি এতিয়া অকণমান এইটো স্লাইটলি পানীত তিয়াই দিম তিয়াই দিলোঁ পানীত সো পানীত দিয়াৰ পিছত আমি এতিয়া চাওঁ যে আমাৰ এইটো কাম কৰিছে নাই কৰা সো চিম্পলি মই এতিয়া মোৰ ফোনটো লৈছোঁ সো এতিয়া যদি মই এইটোতো মোৰ মেটালিক পেন হয় সেইকাৰণে মই য'তো ধৰোঁ কাম কৰিবই চাওক যদি মই ইয়াত মোৰ চেনেলৰ নামটো লিখিবলৈ চেষ্টা কৰোঁ KHATIAXO ক'লৈ গ'ল অ'টো ক'লৈ গ'ল স্পেচ বাৰ এইকণতে আকৌ কাম নকৰা হ'লেও কাম কৰিছে চাওক মানে এইটো বস্তুটো এনেকুৱা কাম কৰে য'ত আপোনাৰ পানী আছে কটন সেইকণতে আপোনাৰ কাম কৰিব আৰু যদি আপোনালোকৰ কটনটো শুকাই যায় তেনেহ'লে আপুনি আকৌ এবাৰ ভিজাই ল'ব লাগিব কিন্তু এই বস্তুটোৱে কাম কৰিছে সেইটোৱে ডাঙৰ কথা দোস্ত কাৰণ আপোনালোকে হোম মেড এটা যিকোনো নৰ্মেল পেন দিয়ে বনাইছে আপোনালোকে এইটো সেইকাৰণে এইটো আপোনালোকৰ খুবেই কামৰ বস্তুৱে হয় চাব পাৰে এইটোৱে কামো কৰে আপোনালোকে যদি এনেকৈ নকৰি আপোনালোকে ধৰক এতিয়া ক'ব পাৰে যে এইটো খালি টাচহে কৰিছে যদি ড্ৰেগ কৰোঁ তেতিয়া কি হ'ব তেনেহ'লে যদি মই ড্ৰেগ কৰোঁ এইটো চাওক আহি আছে চব আহি আছে দোস্ত আৰু ড্ৰেগ কৰাৰ জেগাত যদি মই এইটো ড্ৰেগ কৰাৰ পিছত এইটো ধৰক মই আপোনাক এটা কথা কৈ দিছোঁ দোস্ত এইটো মোৰ মেটালিক পেন সেইকাৰণে মই য'তো চুইছোঁ মোৰ কাম কৰিছে যদি আপোনালোকে এনেকুৱা কিবা প্লাষ্টিক পেন ব্যৱহাৰ কৰে তেনেহ'লে আপোনালোকে ইয়াৰ এই মেটেল এইকণ যোনকণ জেগা আছে এইকণতেই ধৰিব লাগিব দোস্ত তেতিয়াহে আপুনি এনেকৈ ধৰি পেলাই যেতিয়া আপুনি লিখিব তেতিয়া আপোনাৰ কাম কৰিব নহ'লে আপোনাৰ কাম নকৰিব দোস্ত যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব শ্বেয়াৰ কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্টত মোক লিখি জনাব যে আপোনালোকৰ ষ্টাইলাছ পেনে কাম কৰিছে নে নাই কৰা আৰু ধন্যবাদ